হেল্ল' এভৰিৱান, স্বাতি সাগালৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ব্লগটোত দেখাম হাউচৱাইফ এগৰাকীনো দিনটো সময়খিনি কেনেকৈ পাৰ কৰে। মই এয়া হাজবেণ্ড অফিচ যোৱাৰ পিছত চাদৰ ওপৰত আহি চৰাই কেনেকৈ অলপ চাউল দিওঁ, সদায় দিওঁ, প্ৰায় মই আহোঁৱেই, ৰাতিপুৱা নহ'লেও মই আবেলি সময়ত হ'লেও দিওঁ। তাৰপিছত আজি ঘৰৰ ভিতৰত যিবোৰ প্লাণ্ট সজাই ৰাখোঁ এই সকলোখিনি মই বাহিৰত বাৰাণ্ডাত উলিয়ালোঁ, কাৰণ সদায় ভিতৰত থ'লে প্লাণ্টবোৰ মৰহি যায় আৰু এইখিনি মাজে মাজে যত্ন কৰাটো খুব দৰকাৰ। তাৰপিছত মই এইখিনি প্লাণ্টখিনি এনেকৈ খুচৰি অলপ পানী দি ইয়াতে এদিন দুদিন মই ৰ'দ বতাহ লাগিবলৈ থৈ দিম। ঘৰত থাকিলে কিমান যে কাম ওলায়, ঘৰ এখনৰ চুক কোণ সকলোখিনি পৰিষ্কাৰ কৰি ৰখা আৰু এনেকৈ বিভিন্ন ধৰণৰ কাম থাকে, কিন্তু মানুহে প্ৰায়ে ভাবে যে ঘৰত দুজন মানুহ কিনো কাম, শুই বহিয়ে কটাব পাৰি, টিভিয়ে চাই থাকে, ভিতৰতে থাকে, অনেক প্ৰশ্ন। সেইকাৰণে মই ভাবিলোঁ আজি মোৰ দিনৰ অলপ সময় মই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ, কি কৰোঁ তাকে দেখুৱাওঁ। এতিয়া কাপোৰ কেইটামান ওপৰত মেলিবলৈ আহিলোঁ, চাদৰ ওপৰত। খুব ৰ'দ দিছে, ৰাতিপুৱা বতৰটো ভালেই আছিল, পিছে দুপৰীয়া এতিয়া খুব ৰ'দ দিছে, গৰমো পৰিছে আজি। আমি মহিলাসকলে এনেকৈ দিনটো কাম কৰি থাকোঁতে আমাৰ নিজৰ কাৰণে সময়ে নোহোৱা হৈ যায়, কিন্তু ছেল্ফ কেয়াৰো খুবেই প্ৰয়োজন। আজি সেইকাৰণে ভাবিলোঁ অলপ ফেচ পেক এটা বনাই লওঁ। তাৰ কাৰণে মই এয়া 1 চামুচ বেচন, তাতে 1 চামুচ চন্দনৰ পাউডাৰ মিলাম আৰু ইয়াতে মিক্স কৰিম মই দৈ। একদম আটাইকেইটা বস্তু আমাৰ ঘৰত সাধাৰণতে থাকেই, এইখিনি বস্তুৱে কিন্তু লগাবলৈ আমাৰ খুব এলাহ লাগে, নহয়নে? কিন্তু আমাৰ স্কিনৰ যত্ন লোৱাটো খুবেই দৰকাৰ, বিশেষকৈ গৰমৰ দিনত। আৰু মই এই ফেচ পেকটো এতিয়া বনাই ল'ম। এয়া এনেকৈ মই গোটেই মুখখনত আৰু ডিঙিটো ফেচ পেক লগাই ল'লোঁ। আৰু এই ফেচ পেকটো লগালে স্কিনখন খুব চাফা পৰিষ্কাৰ হৈ পৰে আৰু সপ্তাহত 2-3 দিন লগাব পাৰিলেতো খুবেই ভাল। মই পিছে খুব এলাহ কৰোঁ, আজি কিবা মন গ'ল কাৰণেহে এনেকৈ লগালোঁ। আৰু ডিঙিটো লগাবলৈ নাপাহৰিব, পাৰিলেতো হাততো লগাব লাগে, কিন্তু মোৰ এতিয়া আৰু বহুত কাম আছে, সেইকাৰণে মই অকল মুখত আৰু ডিঙিতে লগাই থ'লোঁ। এয়া ফেচ পেকখিনি শুকাই মানে মই ঘৰটো এতিয়া মুচি ল'ম। সৰু সুৰা কামখিনি কৰি হয় মানে মোৰ ফেচ পেকটো শুকায়ে যাব, 15 মিনিটমান ৰাখিব পাৰিলে ভাল হয়। তাৰপিছত মই আকৌ ৰাতিপুৱা গা ধুলেও দুপৰীয়া কাম বন কৰি আকৌ গা ধুই লওঁ। এতিয়া মই আপোনালোকক দেখাম মোৰ স্কিনখন, চাওকচোন কিমান গ্ল' কৰি আছে। আৰু এনেকৈ মোৰ আধা দিনটো শেষেই হ'ল। আজি ব্লগটোত আৰু বিশেষ নেদেখুৱাওঁ। যদি আপোনালোকে চাই ভাল পাইছে তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব। আৰু নতুনকৈ যদি মোৰ চেনেলত আহিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই।